guys, welcome back to my channel. So just with this song na padam sokoto khuli ase 8 baja hoichu guys aru kali ra video lo kana bala kobo aru aji jabole chu guys parekhi mane hokole guaise na guys kana আমি jangul hoise parekhi ki na ase guys samge hone to apnalok saboge aru dei aru video skin dora mane ne sai dibo ফুল বসা কি চাইলা লিছে মজা গিনি চাই ৰ So guys, ulai lo finally jabole aru amak অসমত কি কি হয়ৰে পাৰেহি মাৰেহি সাৰি গইছো কি কি হয়ৰে ন আজি তাত কি কি আছে ন ভালকে আপোনাক দেখাম আৰু মোৰ চাম দেই আৰু বলক নে দেই So guys, back মানুহ তামাম আছে guys finally পালোহি বাৰু কেনে লাগিছে আপোনাক দেখাই দিম বাৰু আগত জাস্ট পাঁচুই মানে মানুহ কিন্তু অলপ মানুহ সব গোটেই মেইন ৰাস্তাত গাইছ মানুহ পাগলহে মানুহ মানে অলপ দেৰি ৰাখম দে গাইছ মানুহ কিন্তু খালৰা মানুহ আছে মানে মেইন ৰাস্তাত এনেকুৱা খালী মানুহ আছে ন চব আৰু দেখুৱাইছোঁ চাৰক ফাইলে গাইছ গেটখন পালোহি গেটখন হাজাৰ মানুহ মানে ইয়াত বহুতো ইউটিউবাৰ আহিছে ইউটিউবাৰ পৰা একদম ভংমুখী হৈছে মানে পুৰা চবে ব্লগ বনাব লাগিছে গাইছ ইউটিউবাৰ ইয়াত মনোজা ভিতৰত পাইছিলে না গাইছ আপোনালোকে আজি লগ পালে হয় আৰু দেখিছিলে কেনেকুৱা এইটো দেখিছিলোঁ পুৰা বকি হৈছে বোলে বহুত আছে বাৰু জেগা চাবলৈ চব চাই আছোঁ গাইছ ব্লগ বনাব ল'বলৈ দেখা চাওঁ পুৰা বকি আছে গাছ দেখিছে ব্লগছ মানে চেট মানে আধা মানুহ চব ব্লগ বনাই আছে টকু পাতে বনোৱা মনত পেলাই গাইছ গৈ আছোঁ দেই চাই দিব বোকা হৈছে খাবলৈ মানে তো গাইছ এই গেটখন চাওক জয়গুৰু শংকৰ মানে এখন মানে গোটেইখন মানে ধানে বনোৱা মানে গাইছ ধান কি শুনিবলৈ গাইছা সেইটো কোৱা বোকাটো চাব পাৰিবা বোকা শুনিব পাৰিবা মজা আৰু সকলোৱে যাম দে গাইছ চবফালে এবাৰ খুৱাইছোঁ গাইছ আপোনাক ঘৰত চাব বহুত ডাঙৰ হয় গাইছ ভালকৈ বা আপোনালোকক চব ঘূৰাই দেখা দিম হয় গাইছ আৰু এইবিলাক ন এইবিলাক চব গাইছ টকোপাতে বনোৱা বহুত ডাঙৰ মানে মোৰ মানে চকুৱে মনি পোৱা নাই ন গাইছ আৰু আপোনালোক কেমেৰা নকণ মনি পাৰিব সেইটোলৈ গৈ আছোঁ গাইছ চাব হা আৰু এইটো ভালকৈ মানুহে মানুহক ঈশ্বৰ ভাবিব ক'লা বগা অৱসান সকলোৱে পাব সববিলাক সমাপ্ত হ'ব লাগে এই এখন সমাজত বেয়া কৰা উচিত মই বহুত কিবা কিবি ক'ম বুলি ভাবিছোঁ যিহেতু আমাৰ মানুহে ক'ব যে বিনামূলীয়া হেমবাইক ভাল পায় কাৰণে মই আৰু কি বুলি ক'ব তেখেতক বচাবৰ কাৰণে মই ইমান সমাপ্ত কৰিছোঁ সকলোৰে নমস্কাৰ হৰি ওম আজিৰ এই গুৰুত্বপূৰ্ণ আহিব কোনেও যাতে সভাঘৰ থলী এৰি থৈ নাযায় কৃষ্ণ এইবাৰ আমি অতি হেঁপাহেৰে সৈতে নিমন্ত্ৰণ কৰি আনিছিলোঁ পুৰা
চাইছোঁ আৰু ইয়াত মাটি 10 বিঘা নে 15 বিঘা বোলে মাটি আছে গাইছ বোলে পুৰা একদম ডাঙৰকৈ চাওঁ একপাক মানুহটো গুচি গৈছে আৰু মানে আৰু এইফালে আছে ন গাইছ এই পুলিচটো মোক বহুত বেয়াকৈ চাইছে দেই গাইছ চাই লওক বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে আপোনালোকে আহিছে না কমেণ্ট কৰি জনাব দে গাইছ আহিছে না ভালকৈ এবাৰ চব ফালে ঘূৰাই দিছোঁ চব আপোনালোকে চাই লওক মজাকৈ দেই মানুহবিলাক কিবা পোকৰ লিখা লাগিছে দূৰত মানে কেমেৰাত মানে এইদৰে কিবা এটা আৰু এইফালে ধৰিলে যোৱা নাযাম আৰু তকবৰ মন্দিৰত মানুহক দেখালোঁ আপোনালোকক গাইছ এইবিলাক কেলৈ লাইন পাতি আছে বাৰু এইবিলাক চব ভোজন কৰিবলৈ ভাত খাবলৈ মানুহ গাইছ কৈছে হাজাৰ হাজাৰ মানুহ আৰু জেগাটো আপোনালোক মই দেখাইছোঁ আপুনি এইবিলাক যিমানে খোজকাঢ়ি গৈ থাকিব ন তিমানে আপোনালোকে এনেকুৱা মনত দেখি পাই দেখিব মানে পাই থাকিব মানে চব সেই দৌৰ মৰম আছিলে কৈছোঁ গাছ মা এনেকুৱা মজা উঠিলে ন দৌৰখন ইয়াত উৰাই যাবলৈ ইয়াত ওপৰত 40 মানুহ উঠিলে এবাৰ গাইছে এইটো ওপৰত উঠিলোঁ মথাৰিটোৰ ওপৰত পাহাৰখন গাইছ মজা লাগিছে দেই এইবিলাক চব বজা ইফালে দোকান চোকান নাই হ'লে এইফালে চব দোকান গাইছ চাওক কি লয় আপুনি মানুহ চাওক এই দোকান হ'ব লাগিছে পৃথিৱী য'ত য'ত সৰু মানুহ আছে ন চব ওলাই মানে ইয়াত আছে মানে চব তো গাইছ বহুত ঘূৰিলোঁ আৰু মানে দেখাবলৈ বহুত বস্তু আছিলে মানে কেমেৰা মানে মনিব নাই কাৰণে দেখাব নোৱাৰিলোঁ এইফালে মানুহ আছে পূৰা আৰু আজি ভিডিঅ' ইমান দীঘলীয়া যদি ভালে লাইক কৰক আৰু বাই বাই